নমস্কাৰ ৰাইজ, ভালে আছে চাগে আপোনালোক সকলো। ময়ো ভালে আছোঁ আৰু আজি এফালে যাব ওলাইছিলোঁ কিন্তু যোৱাটো কেঞ্চেল হ'ল। গতিকে ভাবিলোঁ কি আপোনালোকৰ লগতে অলপ কিবা কিবি শ্বেয়াৰ কৰোঁ, আনদিনা যেনেকৈ শ্বেয়াৰ কৰোঁ তেনেকৈ। গতিকে মোবাইলটো হাতত তুলি ল'লোঁ আৰু এতিয়া ব্ৰেকফাষ্ট কৰি সকলোকে পঠাই মেলি লোৱাৰ পিছত মোৰ এটা মেইন কাম হ'ল আলনা এডাল আছে, আলনাডাল জাপা। আলনাডালৰ কাপোৰবিলাক এনেকুৱা জংঘলি হৈ থাকে, মানে আপোনালোকৰ ঘৰত হয়নে নহয় নাজানো। আমাৰ মানে ৰাতিপুৱা জাপি থ'লে ভাটিবেলা সেই একেই, এইফালৰ পৰা আহি দলি মাৰি দিব, সেইফালৰ পৰা আহি দলি মাৰি দিব। একদম অৱস্থা বেয়া আৰু মাথা গৰম কৰা আলনা। মানে মই ভাবোঁ কি বেলেগৰ ঘৰত নাই নেকি এনেকুৱা আলনা, আমাৰ ঘৰতহে আছে নেকি। গতিকে আপোনালোকক আজি দেখাম বুলি ভাবিলোঁ আলনাডাল। এনেকুৱা জংঘলি মানে মাথা গৰম কৰা আলনা, মানে জাপি থাকিলেও তাৰমানে অন্ত নপৰে। এই জাপিলে এই আকৌ বেয়া হ'ল, এই জাপিলে এই বেয়া হ'ল, সদায় মানে একেটা কামেকে কৰি থাকিব লাগে, বুজিছেনে। আহকচোন চাওঁ আমাৰ এই জংঘলি আলনাডাল। এইডালেই হ'ল আলনা, একদম কাপোৰ দেখিছেনে কেনেকৈ লাদ দি আছে একদম। ইফালৰ পৰা আহিব দলিয়াই দিব, কোনেও নিজৰ নিজৰ আলমাৰীত কাপোৰবিলাক, সদায় পিন্ধা কাপোৰবিলাক জাপি নথয় আৰু খুব মানে দলি মাৰি দিব আৰু ইয়াতে একদম গোটেই লাদ্দা লাদি হৈ থাকে কাপোৰবিলাক। এইয়া এইটো একদম আনকণ্ট্ৰল আলনা আৰু এইডাল। আপোনালোকৰ ঘৰত আছেনে বাৰু এনেকুৱা আলনা, দেখিছেনে। এয়া মানে সুবিধা আৰু টানি টানি উলিয়াই লৈ যায় ফটককৈ। আলমাৰি খোল আকৌ বন্ধ কৰ, এইবিলাক কৰি থকাতকৈ এনেকৈ সুবিধা আৰু। এতিয়া এনেকুৱা ডাঙৰ ডাঙৰ আলমাৰি ফাৰ্ষ্ট ফ্ল'ৰতো আছে, ছেকেণ্ড ফ্ল'ৰতো আছে, 4খন বক্স পালেং আছে। তথাপি মানে কাপোৰ মানে ঘৰত একদম মানে দাম লাগি থাকে। এয়া দেখিছেনে। আনকি মানে কাপোৰবিলাক মুঢ়াটো জাপি জাপি থৈ দিয়ে আৰু ইমান কাপোৰ। আৰু ঠাণ্ডা দিন আহিলে যে চিন্তাই লাগে কেনেকৈ ইমান কাপোৰ কণ্ট্ৰল কৰিম। মানে য'ত ত'ত জাপি থ'ব লগা হয়, ঠাই নাইকিয়া হৈ যায় মানে কাপোৰ জাপিবৰ কাৰণে। ইফালে মানে বোম ফুটাই আছে দেৱালীত। আমাৰ এই মিৰ দেখিছেনে ভয়তে কেনেকৈ কঁপি আছে। এই জন্তুবিলাকৰ কাৰণে কিন্তু মানুহে অলপ বোম চম ফুটোৱাটো কমাব লাগে দেই, খুব মানে হেৰি পায়, ভয় পায়। এটা প্ৰগ্ৰেম কেঞ্চেল হ'ল যদিও আৰু এটা প্ৰগ্ৰেম আছে, মানে বাৰ্থডে এখন আছে, ভতিজাৰ ছোৱালীৰ বাৰ্থডে। গতিকে বাৰ্থডেত যাব লাগিব, তাৰ কাৰণে ৰেডি হৈছোঁ আৰু এফালে ঘৰুৱা 2-এটা কামো আছে, কামকেইটা কৰি লওঁ। তাৰপিছত এয়া ওলাম আৰু বাৰ্থডেৰ কাৰণে। এতিয়া বহুদিনীয়া পুৰণি শাৰী এখন উলিয়াই থৈ দিছোঁ ইস্ত্ৰি কৰি, এয়া পিন্ধিছোঁ আৰু বাৰ্থডেত যাবৰ কাৰণে। এই বহু বছৰৰ আৰু পুৰণি শাৰী পিন্ধিবলৈ হোৱাই নাই, থৈ দিওঁতে মানে কোচ খাই গৈছেগৈ। এয়া ওলাইছোঁ আৰু বাৰ্থডেৰ কাৰণে। এইজনীয়ে আমাৰ ৰুহি, তাইৰ বাৰ্থডে। এয়া ফাৰ্ষ্ট বাৰ্থডে তাইৰ, খুব মৰম লগা আৰু ভীষণ মৰম লগা আৰু এয়া ৰুহিৰ কেক। এইয়া মানে উদুলি মুদুলি আৰু কেঁচুৱা একদম টনা আজোৰা, ইয়ে টনা সিয়ে টনা। এই মানুহ আহিছে আৰু লাহে লাহে আহি বহিছে। এয়া সন্মুখৰ ভাগ, পকৰি চকৰি বনাইছে, কফি পকৰি এইবিলাক। এয়া হ'ল আমাৰ ভাগিন বোৱাৰী, ভাগিন। এইগৰাকী হ'ল বাইদেউ আমাৰ। এয়া তিনিচুকীয়াৰ আমাৰ ভাগিন ববী, মৰমী ববী। ইমান যে মৰম লাগে তাইক। তাই যাবগৈ আৰু মৰিগাঁৱৰ পৰা। এজনী ভাগিন। এয়া আৰু এয়া হ'ল চাহ কফি আনি আছে, খোৱা বোৱা ব্যৱস্থা।
এতিয়া এয়া হ'ল পোলাও, এয়া হ'ল ভাত, এয়া হ'ল দালি, এয়া হ'ল মাটিমাহৰ তৰকা, এয়া হ'ল শুকান চব্জি, এইটো হ'ল পনীৰ, তাৰপিছত এয়া হ'ল কি আছিলে মাছৰ খাৰ, এইটো হ'ল মাছ, এইটো হ'ল চিকেন আৰু এইটো হ'ল মটন। এয়া ৰুহিৰ বাৰ্থডে, এয়া খানা, এয়া ৰুহি টানা আজোৰা আৰু এতিয়া বাৰ্থডেত ইজন সিজন মিতিৰৰ মানুহ লগ পাই কথা পাতোঁতে দেৰিয়ে হৈ গ'লগৈ, 5:30 মানে বাজিল। এতিয়া গুচি আহিলোঁ আৰু মানে ছোৱালীও আহি পাব হৈছে অৱশ্যে গুৱাহাটীৰ পৰা, গতিকে অৱশ্যে ভাত বনোৱা কাম নাই, তাই মানে তাতে খাবগৈ বাৰ্থডেতে, আৰু আমিও বেছিকৈ খাই দিলোঁ দুপৰীয়া কিবাকিবি, এতিয়া ভোকেই নাই, গধূলিও ভাত বনাব নালাগে, গতিকে আজি ৰেষ্ট আৰু আজিলৈ আহোঁ। নমস্কাৰ, সকলো ভালে থাকক।